Iya kolakata baha tulire ing sorte seteni nito node khoi gi aro bahase ke bolo ing aro নাইকে বাবা আৰু এই সকলৰ যোগেদি আমাৰ সকলো নীতি নিয়মসমূহ পালন কৰা হয়। শেৱালি মুৰ্মু ডাঙৰীয়নী আপুনি য'তে আছে আপোনাক আমি নিমন্ত্ৰণ কৰিছোঁ ইয়াত আহিবৰ কাৰণে। আপোনালোকে আমাৰ এই নাচনীসমূহ এজন এজনকৈ গৈ বাহাসমূহ আতান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিষ্ণু মাৰ্ডি, দুলাল মাৰ্ডি, আপোনালোকে এই ৰাস্তাটো ক্লিয়াৰ কৰক। এই সকল হৈছে আমাৰ সাঁওতাল জনগোষ্ঠীৰ পৰম্পৰা আৰু এয়া বাহা আতান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই ৰাস্তাটো ক্লিয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰতিজন নাচনীয়ে এজন নায়িকাৰ পৰা এবাৰে বাহা ল'ব। প্ৰতিটো মাঝি নায়িকাৰ পৰা বাহা ল'ব নালাগে। ৱাল্টাৰ তুমি অলপ পিছলৈ যোৱা। আমি আতাং কৰিবৰ কাৰণে বাহা আতাং কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এজন এজনকৈ আহি লৈ পিনি আগবাঢ়ি লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আগফালে যাহো সে হলো নিলো হবে কোন একটা নাইকেটা সিনসে লিরাই হলো কল ইয়ার সিনসে লিতে লাগে কথা নয় না নাইকে একার বুজি পাইছেনে? আপোনালোকে এটা নায়িকাৰ পৰা এবাৰেই বাহা আতান কৰিব। এয়া হৈছে সাঁওতাল জনগোষ্ঠীৰ পৰম্পৰা। একেলগতে আমাৰ এই নায়িকা বাবাৰ পৰা বাহা আতান কৰিব। আপোনালোকক আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আতান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আতান কৰি এফালে আগফালে আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে সকলৰ পৰম্পৰা বাহা আবোৱা কাৰণে অকমান পিছলৈ গৈ জহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ সাঁওতাল জনগোষ্ঠীৰ পৰম্পৰা। এয়া বাহা মানে হৈছে আমাৰ ফুল। এই ফুলৰ যোগেদি আমি আমাৰ নায়িকাৰ পৰা আশীৰ্বাদ লৈছে আৰু যিসকলে মানে বাহা আতান কৰিলে তেখেতসকলে পিছলৈ যাবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক যিসকলে বাহা আতান কৰিলে তেখেতসকলক পিছলৈ যাবলৈ অনুৰোধ জনাইছোঁ। যিসকল বাহা আতান কৰে তেখেতসকলক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকল বাহা আতান কৰা নাই তেখেতসকলক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো জনগোষ্ঠীয়ে এই বাহা আতান কৰিব পাৰিব আৰু আমাৰ নাচনীসকলক আগফালে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকলে বাহা আতান কৰা নাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকল নাচনীয়ে বাহা আতান কৰা নাই তেওঁলোকে আতান কৰিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ ইয়াত মঞ্চ উদ্বোধন আছে আমি সকলোৱে গৈ আমাৰ অভিভাৱকক আগুৱাই আনিব লাগিব। সেইকাৰণে কোনোবাই যদি আতান কৰা নাই তেন্তে আতান কৰিবলৈ অনুৰোধ জনালোঁ। আগৰখিনি পাছলৈ গুচি যা পাছৰখিনি চাবা ইয়াকে নাই লিখিলে পটাপট এতেকে কৰিছিলে হেৰি যে মই আদৰণি কৰে কান ভেৰি